তো আমাৰ যোনটো এৰিয়া সেই এৰিয়াটোত এটাই আছে থিয়েটাৰ আৰু সেই থিয়েটাৰটোত ব্ৰহ্ময়াগম লাগিছিলে তো মই নিজকে লাকি বুলি ভাবোঁ তো হে গাইজ ৱেলকাম টু কছাৰী ৰিভিউৰ। তো আজি আমি কথা পাতিম ব্ৰহ্ময়াগমৰ বিষয়ে। ব্ৰহ্ময়াগম এখন মালায়ালম মুভি, যোনখন মুভি হৰৰ বেছড মানে। চ' হৰৰ বুলিও ক'ব পাৰি এই মুভিখন। আৰু এই মুভিখনত যিমানবোৰ আছে চব ব্লেক এণ্ড হোৱাইট আছে, যিমানবোৰ চিন মানে চব ব্লেক এণ্ড হোৱাইট। তো এই মুভিখন চাবলৈ বহুত মজা। তো আজিকালি যেনেকৈ ওলাইছে ছুপাৰ হিৰো মুভি, যেনেকৈ মেডাম ৱেব ফকতীয়া এখন মুভি, তো এখন চোৱাতকৈ নোচোৱা ভাল। তো তাৰ সলনি তোমালোকে চাব পাৰা ব্ৰহ্ময়াগম এখন হৰৰ মালায়ালম মুভি, যোনখনত ৰোল প্লে কৰিছে অকল 5টা এক্টৰে এই চিনেমাখনত ৰোল প্লে কৰিছে। আৰু এইখনত অকল 5টা এক্টৰে আছে চাগে, মানে 5টা কেৰেক্টাৰ আছে চিনেমাখনত। তো চিনেমাখন মেইন কেৰেক্টাৰ আছে মামুট্টি, যোনটো হৈছে মালায়ালম এক্টৰ আৰু প্ৰডিউচাৰ হয়। আমালদা লিজ, অৰ্জুন আশা খান, সিদ্ধাৰ্থ আৰু মণিকান্দা ৰাজন। তো এইকেইটা এক্টৰে এই চিনেমাখনত ৰোল প্লে কৰিছে। আৰু এইখন পূৰা হৰৰ বেছড মুভি, মানে হৰৰ চিনেমা বুলিও ক'ব পাৰি। আৰু এই চিনেমাখনৰ ফাৰ্ষ্ট এনেকুৱা হয় কাহিনীটো, মানে দুটা মানুহক দেখায় এখন জংঘলত দেখায়। এই জংঘলখনত য়াকচিনী নামৰ কিবা আছে, চুডেল টাইপৰ। তো সেইখিনিয়ে মানে মাৰ্ডবোক ফচাই কেনে আৰু সিহঁতক তেজ খাই পেলাই, মানে এনেকুৱা হয়। তো তাৰপিছত যিমানখিনি মানে য়াকচিনী আছে চবকে মানে কণ্ট্ৰল কৰে। এটা কণ্ট্ৰল নহয়, মানে কণ্ট্ৰল বুলি ক'ব পাৰি, এটা কিবা হয় যে সেইবোৰ ইমানকৈ স্পইল নকৰোঁ। তো চিনেমাখন চালে গম পাবা যে কেনেকুৱা চিনেমা। তো এই চিনেমাখনত এনেকুৱা লাগিব ন চাই, যেন কিবা মানে ভয় লাগিব। তো সেইখন চালে ভাল। তথাপি মানে অকলে যদি চোৱা ন, তেনেহ'লে অলপ ভয় লাগিব পাৰে চিনেমাখন। তো OTTত যেতিয়া আহিব তেতিয়াতো চাবাই। এতিয়া কিন্তু মানে চব জেগাতে লগা নাই চিনেমাখন মানে। তো মই বহুত লাকি বুলি ক'ব পাৰোঁ। আমাৰ যোনটো এৰিয়া, সেইটো এৰিয়াত এই চিনেমাখন লাগিছিলে, তো মই চাব পালোঁ। ব্ৰহ্ময়াগম বহুত মজা চিনেমা। তো এখন চাই কিনে টুম্বাত যোনখন চিনেমা আছিলে নহয়, সেই চিনেমাখনৰ ফিল আহিব। তো অলপ সেনেকুৱা ফিল আহে আৰু। কিন্তু ব্লেক এণ্ড হোৱাইট যদিও মানে চিনেমাখন লাগি থাকিব পাৰি, মানে চাই থাকিব পাৰি, চাবলৈ বহুত মজা। যদি চাব খোজা ন, চিনেমাখন চাব পাৰা, কিন্তু য'তে ত'তে লগা নাই কৈ দিছোঁ। চিনেমাখন বেলেগ থিয়েটাৰত মানে লগা নাই। কিছুমান থিয়েটাৰত লাগিছে, কিছুমান থিয়েটাৰত লগা নাই। বহুত জেগাত বোলে লগাই নাই। কেলৈ কি মুভিখন বহুত কম বাজেটত বনোৱা, এক্টৰে আছে অকল 5টা বা 6টা সেনেকৈ কিবা এটা আছে। তো সেইকাৰণে চাবলৈ গ'লে মুভিখন মানে বেছি স্ক্ৰীন নাই পোৱা মানে। তো সেইকাৰণে বহুত কম জেগাত মানে ৰিলিজ হৈছে এতিয়ালৈকে। তো বেলেগ কিবা যোগাৰ আছে যদি চাব পাৰা, যেনেকৈ থাৰ্ড পাৰ্টি কিবা। তো মই এইবোৰ প্ৰমোট নকৰোঁ, তথাপি যদি চাব খোজা নচাব পাৰা, মানে চিনেমাখন বহুত ভাল চিনেমা। কিন্তু ব্লেক এণ্ড হোৱাইটত আছে, আগতে কৈ দিছোঁ। তো ইয়াকে কৈ ভিডিঅ'টো মানে শেষ কৰিছোঁ। তো যদি ভিডিঅ'টো ভাল লাগে ন, লাইক কৰি দিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু মই মানে ইয়াৰ পিছৰ যোনটো ভিডিঅ', এই ভিডিঅ'টো মানে মেডাম ৱেবৰ ৰিভিউ কৰিছিলোঁ। মেডাম ৱেব যোনখন চিনেমা, সেইখন ৰিভিউ কৰিছিলোঁ। আৰু তাৰ যোনটো মানে আৰু এটা ভিডিঅ' বনাম মানে মই এতিয়া, কিন্তু সেই ভিডিঅ'টো কেতিয়াহে ঠিকনা নাই। তো যদি এক্সাইটেড হয় ভিডিঅ'টো লাইক কৰি দিবা, তাৰপিছত চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তো মই যাওঁ, বাই।